নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। শাওণৰ মাহত মহিলাবোৰে এই কাম ভুলতো কৰিব নালাগে। আহক জানি লওঁ সেইবোৰ কি কাম। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শাওণৰ মাহত মহিলাসকলে কেতিয়াও যাতে ক'লা ফুট পৰিধান নকৰে, অৰ্থাৎ ক'লা ফুট যাতে নামাৰে। তাৰ উপৰি আপুনি ক'লা ফুটৰ সলনি আপুনি সেন্দুৰৰ ৰঙা ফুট লগাব পাৰে। এনে কৰিলে বহুত শুভ হয়। তদুপৰি আপুনি সুন্দৰ গাঢ় ৰঙা ৰঙৰ সেন্দুৰ আপোনাৰ শিৰত লগাব পাৰে। তাৰোপৰি আপুনি সেন্দুৰৰে ৰঙা ফুট এই মাহত লগাব, কিন্তু ভুলতো ক'লা ৰঙৰ ফুট কেতিয়াও নামাৰিব। কেতিয়াও ক'লা ৰঙৰ শাৰী পৰিধান কৰি পূজা পাৰ্বণ নকৰিব, বিশেষকৈ শাওণৰ মাহততো একেবাৰে নকৰিব। আৰু ক'লা কাপোৰ পৰিধান কৰি পূজা কৰাটো ভাল নহয়। আৰু আপুনি যদি মেহেন্দি লগায়, মেহেন্দি লগোৱাটো এটা ভাল, কিন্তু মেহেন্দি যাতে আপোনাৰ গাঢ় ৰঙৰ হয় তাৰ প্ৰতি মন ৰাখিব। আপোনাৰ মেহেন্দিৰ ৰং যাতে পাতল নহয়। যিমানে আপোনাৰ মেহেন্দিৰ ৰং গাঢ় হ'ব, সিমানে আপোনাৰ পতি পত্নীৰ মাজত মৰম বাঢ়িব। আৰু যদি মহিলাসকলে পাৰে তেনেহ'লে এই শাওণৰ মাহত শিৱ আৰু পাৰ্বতীৰ এনেকুৱা মেহেন্দি থকা ফটোখনত দেখুওৱাৰ দৰে যদি মেহেন্দি কৰিব পাৰে তেনেহ'লে বহুত শুভ হয়। লগতে আপোনাৰ পতি পত্নীৰ মাজত মৰম বৃদ্ধি পায়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।